কি যে গৰম পেলাইছে এনেকে বহি থাকিম নেকি কয় নহয় বোলে গুড ফুড ইজ এ গুড মুড বলকচোন কিবা এটা বনাও হয়তো মোৰ মুড ভালেই হৈ যায় সিদিনা মই বিশাল গৈছিলো তাৰ পৰা এই পেকেটটো আনিলো এইটো হৈছে হট স্পাইচি কোৰিয়ান ৰামেন এই পেকেটৰ দাম লৈছে 50 টকা আপোনালোকক বলক আজি মই আনবক্সিং কৰি দেখাওঁ তাৰ ভিতৰত কি আছে লগতে ধুনীয়াকে ৰেচিপিটো বনাইও দেখাম প্ৰথমতে ভিতৰত অলপ মেগী নিচিনা অলপ বস্তু দেখা পোৱা গ'ল তাৰপিছত দুটা প্লাষ্টিকৰ পেকেটৰ ভিতৰত কিবা আছে বলক আপোনালোকক বনাই লৈ মই দেখাই আছো কলা কেৰাহীটোত অকমান পানী গৰম কৰি দিছো তাতে অকমান সময়ৰ পাছত ধুনীয়াকে ৰামেনটো তাত দি দিছো ঢাকনিখন মাৰি দিয়াৰ পাছত অকমান টাইমৰ পাছত উতল অহাৰ লগে ধুনীয়াকে এটা চামুচ এখন অখৰা দীঘলকে থাকিবৰ কাৰণে ভাঙি লৈ তাৰপিছত হোৱাৰ লগে তাক ধুনীয়াকে কাঢ়ি লৈছো এতিয়া তাৰ ভিতৰত যে দুটা পেকেট পাইছিলো সেই দুটা পেকেটটা মিক্স কৰিম ইয়াৰে এটা নাজানো কিবা কালাৰফুল ই হৈছে হট স্পাইচি মেবি দেই ইয়াক আমি ধুনীয়াকে মিক্স কৰিলে ধুনীয়া চাওকচোন কি ধুনীয়া কালাৰ এটা আহিছে আনটোৰ ভিতৰত কিবা অলপ মেজিক মছলা নিচিনা মছলা আছিলে তাক মিক্স কৰি লোৱাৰ পিছত এতিয়া বলক আকৌ কলা কেৰাহীটো বহাই লৈছো কাৰণটো দেখাই আছো তাত ধুনীয়াকে ডিম এটা পোষ্ট কৰিলে মেইন সোৱাদটো আহিব হয় নহয় কওকচোন বাৰু আমাৰ আজি ৰামেন প্ৰায় হল বুলিয়ে ক'ব পাৰি কিন্তু অকমান ধুনীয়াকে গাৰ্নিচিং মানে অকমান ষ্টাইল কৰিলে ভাল লাগিব ন দেখিলে ধুনীয়াকে কাৰণে ধনিয়া পাত অলপ ছিঙি দিছো এতিয়া মাত্ৰ সোৱাদ লোৱাৰহে কথা মই খাওঁ দেই পিছে আজিলে বাই